ধনতেৰাছ। কাতি মাহৰ শুক্ল পক্ষৰ ত্ৰয়োদশী তিথিত হয় ধনতেৰাছ। হয়, দীপাৱলীৰ ঠিক 2 দিন আগতে হোৱা এই ধন ত্ৰয়োদশী বা ধনন্তৰী জয়ন্তীক সংক্ষেপত ধনতেৰাছ বুলি কোৱা হয়। 2023 বৰ্ষৰ ধনতেৰাছ উদযাপন কৰা হ'ব 10 নৱেম্বৰৰ শুক্ৰবাৰৰ দিনা। ত্ৰয়োদশী আৰম্ভ হ'ব 10 নৱেম্বৰৰ দুপৰীয়া 12:30 বজাৰ পৰা আৰু শেষ হ'ব 11 নৱেম্বৰ শনিবাৰে আবেলি 1:57 মিনিটত। ধনতেৰাছৰ পূজাৰ শুভ মুহূৰ্ত হৈছে 4:38 PM পৰা 6:35 PM লৈকে। লগতে সামগ্ৰী ক্ৰয় কৰাৰ শুভ সময় হৈছে আবেলি 2:35 পৰা সন্ধিয়া 6:40 বজালৈ। তো ধনতেৰাছৰ দিনা কৰিবলগীয়া কিছুমান স্পেচিয়েল টিপছৰ বিষয়ে আজি আপোনালোকক জনাম, যিবোৰ কৰি এতিয়ালৈকে বহুত মানুহ উপকৃত হৈছে। আশা কৰোঁ আপোনালোকেও উপকাৰ পাব। তো প্ৰথমে জনাও, মা লক্ষ্মীৰ প্ৰিয় বস্তু হৈছে কি? আমলখি। আমাৰ সকলোৰে ঘৰত কিন্তু মা লক্ষ্মীৰ ফটো বা ষ্টেচু থাকে। তো সেই ফটো বা ষ্টেচুৰ আগত এই ধনতেৰাছৰ দিনা ঘিউৰ চাকি জ্বলাব। দেন মিনিমাম 8টা কেঁচা আমলখি ল'ব। মনত ৰাখিব, শুকান আমলখি হ'লে কিন্তু নহ'ব, কেঁচা আমলখি ল'ব। কেঁচা আমলখি লৈ পেলাই বহিব। মা লক্ষ্মীৰ ফটো বা ষ্টেচুৰ আগত বহিব। বহি পেলাই 3 বাৰ নাকেৰে উশাহ ল'ব আৰু মুখেৰে এৰিব। দেন মা লক্ষ্মীৰ 8টা নাম। মা লক্ষ্মীৰ 8টা নাম হৈছে কি? আদ্যালক্ষ্মী, বিদ্যালক্ষ্মী, সৌভাগ্যলক্ষ্মী, অমৃতলক্ষ্মী, কামলক্ষ্মী, সত্যলক্ষ্মী, ভোগলক্ষ্মী আৰু যোগলক্ষ্মী। বহীত নোট কৰি ৰাখিব। দেন যেতিয়া পূজাত বহিব, কেঁচা আমলখিটো আগতেই ৰেডি কৰি থৈ দিছে। তো ফাৰ্ষ্ট নাকেৰে উশাহ ল'ব আৰু মুখেৰে এৰিব 3 বাৰ। তাৰ পিছত এটা আমলখি ল'ব। লৈ পেলাই আদ্যালক্ষ্মীৰ নাম লৈ পেলাই মা লক্ষ্মীক অৰ্পণ কৰিব। আকৌ আৰু এটা আমলখি ল'ব। লৈ পেলাই বিদ্যালক্ষ্মীৰ নাম লৈ পেলাই মা লক্ষ্মীক অৰ্পণ কৰিব। এনেকে 8টা আমলখি 8 বাৰ মা লক্ষ্মীৰ 8টা নামত মা লক্ষ্মীক অৰ্পণ কৰিব। আৰু এই ধনতেৰাছৰ দিনা মা লক্ষ্মীৰ ভোগত হোৱাইট কালাৰৰ মিঠাই অৰ্পণ কৰিব, ভোগ দিব। বগা যি মিঠাই হয় সেই মিঠাই দিব। দেন কুবেৰজীৰ মন্ত্ৰ 108 বাৰ জপ কৰিব। তো মহালক্ষ্মীৰ মন্ত্ৰ জপ কৰিব পাৰে, ধনন্তৰী ভগৱানৰ মন্ত্ৰ জপ কৰিব পাৰে। তো কুবেৰজীৰ মন্ত্ৰ হৈছে কি? ওম শ্ৰীং ৰিং ক্লিং শ্ৰীং ক্লিং বিত্তেশ্বৰায় নমঃ। ওম শ্ৰীং ৰিং ক্লিং শ্ৰীং ক্লিং বিত্তেশ্বৰায় নমঃ। এই মন্ত্ৰ কুবেৰৰ মন্ত্ৰ, অৰ্থপ্ৰাপ্তিৰ মন্ত্ৰ জপ কৰিব। অৰ্থপ্ৰাপ্তিৰ বাবে কুবেৰ মন্ত্ৰ জপ কৰিব। পূজা কমপ্লিট হোৱাৰ পিছত এই 8টা আমলখি ৰঙা কাপোৰত ৰাখি পেলাই লক্ষ্মী দেৱীৰ ফটো বা ষ্টেচুৰ আগত ৰাখি দিব। এনেকেই থাকিবলৈ দিব। শুকাই গ'লেও কোনো প্ৰব্লেম নাই। নেক্সট ইয়াৰ ধনতেৰাছৰ দিনা এই আমলখি পানীত পেলাই দিব। চাব, গোটেই বছৰ মা লক্ষ্মীৰ আশীৰ্বাদ
পাই থাকিব। লগতে ধনতেৰছৰ দিনাৰ পৰা দীপাৱলীলৈকে চামিলিৰ তেল যদি ব্যৱহাৰ কৰিব পাৰে সেয়া অত্যন্ত শুভ ফল পাব। আপুনি গা ধোৱাৰ আগত আপোনাৰ বডিত সানি পেলাই আপুনি গা ধুব পাৰে বা গা ধুই উঠি পেলাই মুখত বা শৰীৰত সানি পেলাই কিন্তু ৰাখি দিব পাৰে চামিলিৰ তেল। চাব, লক্ষী কেতিয়াও কিন্তু আপোনাক এৰি নাযায়, আপোনাৰ ওচৰতে থাকিব, আপোনাক আশীৰ্বাদ দি থাকিব। জাষ্ট কৰিয়ে চাওক, গোটেই বছৰ সুখ সমৃদ্ধি লাভ কৰিব।